নমস্কাৰ কনসেং এডুকেশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি ক্লাছ 9ৰ বহুপদ চেপ্টাৰটো বা পলিনমিয়েল চেপ্টাৰ আৰম্ভ কৰিছোঁ আমি জানিবলগীয়া কথাবিলাক হৈছে কি জানিব লাগিব আমি এক চলযুক্ত বহুপদৰ বিষয়ে জানিব লাগিব বহুপদৰ শূন্যৰ বিষয়ে জানিব লাগিব ৰিমাইণ্ডাৰ থিওৰেম বা ভাগশেষ উপপাদ্য ৰিমাইণ্ডাৰ থিওৰেম বা ভাগশেষ উপপাদ্যৰ বিষয়ে আমি জানিব লাগিব লগতে আকৌ জানিব লাগিব আমি বহুপদৰ উৎপাদক বিশ্লেষণৰ বিষয়ে জানিব লাগিব বীজগণিতীয় কিছুমান অভেদৰ বিষয়ে জানিব লাগিব যিবিলাক আমাৰ উৎপাদক বিশ্লেষণত দৰকাৰ হ'ব আমি এই সকলোখিনিকে আমি বহুপদৰ ক্ষেত্ৰত বহুপদ চেপ্টাৰটোৰ কাৰণে আমি জানিবলগীয়া কথা ইয়াৰ ব্যাখ্যাসমূহ মই পিছত দিবলৈ যত্ন কৰিম এতিয়া আমি আহোঁ কনষ্টেণ্ট বা ধ্ৰুৱকৰ বিষয়ে কনষ্টেণ্ট হৈছে কি ই এটা চিহ্ন য'ত এটা নিৰ্দিষ্ট সাংখ্যিক মান লোৱা হয় নিৰ্দিষ্ট এটা সাংখ্যিক মান লোৱা হ'ব তাক আমি কি বুলি ক'ম কনষ্টেণ্ট বুলি ক'ম যেনে আমি চাওঁ যেনে 2x + 3 এই 2x + 3 ৰাশিটোত 3টো হৈছে ধ্ৰুৱক 3টো হৈছে কি ধ্ৰুৱক ই এটা সাংখ্যিক মান আমি ইয়াক লৈছোঁ ধ্ৰুৱক হিচাপে ই কি বুলি ক'ম আমি ইয়াক ধ্ৰুৱক ই সাংখ্যিক মান ইয়াৰ পাছতে আমি আহোঁ চলকৰ বিষয়ে চলক বা ভেৰিয়েবল কি হ'ব ই এটা চিহ্ন য'ত বিভিন্ন সাংখ্যিক মান লোৱা হয় বিভিন্ন সাংখ্যিক মান বেলেগ মান লোৱা আগতে আমি ধ্ৰুৱকো কৈছিলোঁ এটা নিৰ্দিষ্ট আছিল যেনে 2x + 3 ইয়াত xৰ মান যিকোনো আমি ল'ব পাৰিম গতিকে xৰ মান আমি যিকোনো যেতিয়া ল'ব পাৰোঁ বা যিকোনো হ'ব পাৰে তেতিয়াহ'লে xক আমি কি বুলি ক'ম চলক বুলি ক'ম অৰ্থাৎ 2x + 3 ৰাশিটোত xটো হৈছে চলক xৰ মান যিকোনো হ'ব আৰু +3 সেইটো হ'ব কি ধ্ৰুৱক +3 হ'ব ধ্ৰুৱক কনষ্টেণ্ট ইয়াৰ পাছত আমি আহোঁ বীজগণিতীয় এক্সপ্ৰেশ্যন বা বীজগণিতীয় ৰাশি কি বীজগণিতীয় ৰাশি তোমালোকে এইবিলাক জানি ল'ব লাগিব সদায় জানি ল'ব ভালকৈ ই হৈছে বীজগণিতীয় ৰাশি হৈছে চলক আৰু ধ্ৰুৱকেৰে গঠিত যি আমাৰ যোগ আৰু বিয়োগ হিচাপে বা যোগ আৰু বিয়োগ হিচাপে আবদ্ধ হৈ থাকে ধ্ৰুৱক আৰু চলক থাকিব লাগিব অৰ্থাৎ পদসমূহ যোগ বা বিয়োগ সাপেক্ষে সংলগ্ন বা সংযোগ হৈ থাকিলে আমি তাক কি বুলি কৈছোঁ বীজগণিতীয় ৰাশি বুলি কৈছোঁ যিমান পদ আছে সেই পদবিলাক যোগ বা বিয়োগ সাপেক্ষে থাকিব লাগিব তেতিয়া ই কি হ'ব এটা বীজগণিতীয় ৰাশি হ'ব উদাহৰণস্বৰূপে আমি দেখালোঁ 2x + 3টো হৈছে এটা বীজগণিতীয় ৰাশি এবাৰ আমি আহোঁ আকৌ পদৰ বিষয়ে পদ কি বা টাৰ্ম কি ইতিমধ্যে আমি পঢ়িছোঁ বীজগণিতীয় ৰাশিত থকা বিভিন্ন অংশসমূহক বীজগণিতীয় ৰাশি এটা আছিলে 2x + 3 আমি দেখাইছিলোঁ এক্সাম্পল হিচাপে তাত বিভিন্ন অংশসমূহ আমি কি বুলি কৈছোঁ পদ যেনে আৰু সেইবিলাক কি হৈছে প্লাছ বা মাইনাছ বা যোগ বা বিয়োগ চিনেৰে পৃথক হৈ থাকিব এতিয়া এক্সাম্পল হিচাপে দেখাইছোঁ 2x + 3 ই এটা ৰাশি এই 2x + 3টোত 2x হৈছে এটা পদ আৰু 3 হৈছে এটা পদ 2x + 3 যেনেকৈ আমি দেখাইছিলোঁ 2x + 3 ৰাশিটোত 2x এটা টাৰ্ম আৰু 3 এটা পদ বা টাৰ্ম এইবাৰ আমি আহোঁ বহুপদৰ বিষয়ে কথা ক'বলৈ বহুপদ পলিনমিয়েলছ কি হৈছে পলিনমিয়েলছ হৈছে বীজগণিতীয় ৰাশি পলিনমিয়েল হৈছে বহুপদ হৈছে বীজগণিতীয় ৰাশি য'ত চলকবোৰ কেৱল মাত্ৰ অঋণাত্মক অখণ্ড সংখ্যাৰ ঘাত হিচাপে প্ৰকাশ কৰা হয় বহুপদক সদায় অঋণাত্মক অখণ্ড সংখ্যাৰ ঘাত হিচাপে প্ৰকাশ কৰা হ'ব তেতিয়াহে সি বহুপদ হ'ব বীজগণিতীয় ৰাশি হ'ব লাগিব আৰু অঋণাত্মক অখণ্ড সংখ্যাৰ ঘাত থাকিব লাগিব উদাহৰণস্বৰূপে 5x² - 4x + 3 ই এটা আছে বহুপদ ইয়াত চলক আছে x আকৌ উদাহৰণস্বৰূপে 5 + x⁴ + 4x⁻² হৈছে এটা ৰাশি কিন্তু ই বহুপদ নহয় কিয়নো ইয়াৰ চলকৰ ঘাত ধনাত্মক সংখ্যা অখণ্ড সংখ্যা নহয় ধনাত্মক অখণ্ড সংখ্যা অৰ্থাৎ অঋণাত্মক অখণ্ড সংখ্যা নহয় সেইকাৰণে ই কি নহয় বহুপদ নহয় এতিয়া বহুপদবোৰক আমি কি হিচাপে প্ৰকাশ কৰিব পাৰোঁ বহুপদবোৰক আমি px qx আৰু rx এনেদৰে প্ৰকাশ কৰিব পাৰোঁ ইয়াৰ পাছতে আমি আহোঁ কোএফিচিয়েণ্ট বা সহগৰ কথালৈ সহগ কি চলকৰ যি সাপেক্ষে কোৱা হ'ব চলকৰ সাপেক্ষে কোৱা হ'ব অৰ্থাৎ সহগবিলাক কেতিয়াবা কেৱল সাংখ্যিক মান হিচাপে কোৱা হ'ব আৰু কেতিয়াবা চলকটোক বাদ দি যিকেইটা উৎপাদক থাকে সেইকেইটাক একেলগে কোৱা হ'ব অৰ্থাৎ সহগ হৈছে কিছুমান সাংখ্যিক মান হ'ব কেতিয়াবা সহগ সাংখ্যিক মান প্লাছ চলক দুইটা একেলগতে থাকিব পাৰে উদাহৰণ দেখাই দিলে তোমালোকে হয়তো বুজি পাবা
যেনে আমি উদাহৰণস্বৰূপে দেখাওঁ x to the power x cube plus 28x square plus 28x plus 2 ৰাখিটোত x cube x square আৰু x ৰ সহগ হৈছে ক্ৰমে 1,3,3 আৰু প্লাছ 2 হৈছে এটা ধ্ৰুৱক যদি আমি x কিউব পদটোত x ৰ সহগ বুলি সোধা যায় কেৱল x ৰ সহগ তেতিয়া আমি পাম x কিউবক আমি দেখালে পাম x কিউব ইকুৱেল টু x স্কুৱেৰ ইনটু x তেতিয়া উত্তৰটো কি হ'ব x ৰ সহগ হ'ব x স্কুৱেৰ x ৰ সহগ হ'ব x স্কুৱেৰ গতিকে পাৰ্থক্যখিনি তোমালোকে মনত ৰাখিবা সহগ প্ৰশ্নটো সোধাৰ ওপৰত নিৰ্ভৰ কৰিব এটা x চলকযুক্ত বহুপদৰ মাত্ৰা কি হ'ব x চলকযুক্ত বহুপদৰ মাত্ৰা আমি এটা যেহেতু x চলকৰ বিষয়ে পঢ়িম বহুপদবিলাকৰ এইটো চেপ্টাৰত গতিকে আমি x চলকযুক্ত বহুপদৰ মাত্ৰা কি আমি বুজি লওঁ বহুপদ এটাৰ চলকৰ উচ্চতম ঘাতক বা বহুপদ এটাৰ চলকৰ উচ্চতম পাৱাৰটোক আমি কি বুলি কওঁ বহুপদৰ মাত্ৰা বুলি কওঁ এটো তোমালোকে খুব ভালকৈ মনত ৰাখিবা x চলকযুক্ত বহুপদৰ মাত্ৰা হেইটোৰ চলকৰ উচ্চতম ঘাতৰ ওপৰত নিৰ্ভৰ কৰিব চলকৰ উচ্চতম ঘাতৰ ওপৰত নিৰ্ভৰ কৰিব তাকে আমি কি বুলি কম বহুপদৰ মাত্ৰা বুলি কম ভালকৈ মনত ৰাখি লবা মাত্ৰা ইম্পৰ্টেন্ট হয় বহুপদবোৰক আমি মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণী বিভাজন কৰিছো সো আমি বহুপদৰ শ্ৰেণী বিভাজন কেনেকৈ হ'ব মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি আমি প্ৰথমে দেখাইছো মাত্ৰা বহুপদ আৰু উদাহৰণ প্ৰথমে যদি মাত্ৰা 1 হয় তেতিয়া হলে বহুপদটো হ'ব ৰৈখিক বহুপদ উদাহৰণস্বৰূপে x + 2 2x + 3 ইত্যাদি এনেধৰণে হ'ব আৰু যদি মাত্ৰা 2 হয় তেতিয়া হলে বহুপদটো হ'ব দ্বিঘাত বা কোৱাড্ৰেটিক ax² + 2 2x² + 3 ইত্যাদি যদি মাত্ৰা 3 হয় তেতিয়া হলে ত্ৰিঘাত বহুপদ হ'ব উদাহৰণ x³ + 28x² + 1 ইত্যাদি আৰু যদি মাত্ৰা 4 হয় তেতিয়া হলে দ্বিঘাত বুলি কয় বা বাই কোৱাড্ৰেটিক বুলি কয় x⁴ - 1 x⁴ plus x⁴ plus 2x³ plus x plus 3 এইটো হৈছে দ্বিঘাতৰ উদাহৰণ আমি আহো এবা পদৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি বহুপদ বিলাকৰ শ্ৰেণী বিভাজন আমি কেনেদৰে কৰো পদ আছে বহুপদ আছে আৰু উদাহৰণ আছে যদি পদ আৰু বহুপদৰ হয় যদি এক পদৰ হয় তেতিয়া আমি এক পদীয় বহুপদ বুলি কওঁ যেনে -5 5x ইত্যাদি যদি দুটা পদ থাকে তেতিয়া আমি তাক কি বুলি কওঁ দ্বিপদ বহুপদ বা বাইনোমিয়েল 3 + 6x x - 5 হয় ইত্যাদি আৰু যদি তিনিটা পদ থাকে তেতিয়া আমি তাক কি বুলি কওঁ ত্ৰিপদ বা ট্ৰাইনোমিয়েল বুলি কওঁ 2x² + 4x + 1 ইত্যাদি ধৰণৰ এবিলাক হল উদাহৰণ এই পদৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে এবাৰ আমি আহিম ধ্ৰুৱকীয় বহুপদ বা কনষ্টেন্ট পলিনোমিয়েল কি ই হৈছে এটা পদযুক্ত বহুপদ য'ত কেৱল ধ্ৰুৱক পদটোহে থাকিব য'ত ধ্ৰুৱক পদটো যদি কেৱল থাকে তেতিয়া আমি তাক কি বুলি কৈছো ধ্ৰুৱকীয় বহুপদ বুলি কৈছো ধ্ৰুৱকীয় বহুপদৰ মাত্ৰা সদায় কি শূন্য তোমালোকে মনত ৰাখিবা ধ্ৰুৱকীয় বহুপদৰ মাত্ৰা শূন্য যেনে fx = 3 এটা ধ্ৰুৱকীয় বহুপদ ইয়াৰ মাত্ৰা হৈছে কি শূন্য ইয়াৰ মাত্ৰা শূন্য গতিকে ধ্ৰুৱকীয় বহুপদটো তোমালোকৰ 1 নম্বৰৰ কাৰণে প্ৰশ্ন আহিব পাৰে ইয়াৰ মাত্ৰা কি এনেকে ধৰণে আহিব পাৰে তোমালোকে ভালদৰে মনত ৰাখি থবা তেতিয়া পৰীক্ষাত সহজতে পাৰিবা এবাৰ আমি আহো শূন্য বহুপদলৈ জিৰো পলিনোমিয়েল কি বা শূন্য বহুপদ কি এটা পদযুক্ত বহুপদ য'ত কেৱল শূন্য পদটোহে থাকিব বহুপদটোত শূন্য পদটোহে থাকিব তাক আমি শূন্য বহুপদ বুলি কম শূন্য বহুপদৰ মাত্ৰা নিৰ্ণয় কৰিব পৰা নাযায় অৰ্থাৎ ইয়াৰ নাই যেনে f of x = 0 ই এটা শূন্য বহুপদ ইয়াৰ মাত্ৰা নাই বহুপদৰ শূন্য কি zeros of polynomials আগতো শূন্য বহুপদ আৰু এবাৰ zeros of polynomial 0 কেনেকৈ ওলায় শূন্য কেনেকৈ ওলায় আমি চাওঁ যদি px এটা বহুপদ হয় আমি ধৰি ললো যদি px এটা বহুপদ হয় তেন্তে p alpha = 0 হ'ব তেন্তে px বহুপদটোৰ শূন্য হ'ব আলফা অৰ্থাৎ আলফাৰ বাবে px ৰ মান কি ওলাব লাগিব শূন্য ওলাব লাগিব এটা px বহুপদটোত যদি আমি আলফাৰ মান বহাই দিও বা এটা ভ্যালু বহাই দিও এটা মান বহাই দিও তেতিয়ালে সেই মানটোৰ বাবে যদি বহুপদটোৰ শূন্য ওলায় মান শূন্য ওলায় তেতিয়ালে এই বহুপদটোক সেই মানটোকে আমি বহুপদটোৰ শূন্য বুলি কৈছো মনত ৰাখিবলৈ কথা বহুপদৰ শূন্য উলিয়াব লাগে যদি তেন্তে আমি কি কৰিব লাগিব নিৰ্দিষ্ট বহুপদটোক আমি ধৰি ললো px বুলি ধৰি ললো এই নিৰ্দিষ্ট বহুপদটো কি কৰিব লাগিব সমাধান কৰিব লাগিব যদি শূন্য ওলাব লাগে px = যদি 0 হয় তেতিয়ালে সেই সমাধান কৰিলে আমি কি পাম এটা ভ্যালু পাম বা এটা মান পাম আৰু সেই মানটোৱে হ'ব বহুপদটোৰ শূন্য তো zeros of polynomial হৈছে কি বহুপদটো সমাধান কৰিলে যি সমাধানৰ কাৰণে বহুপদটোৰ মান শূন্য ওলাইছিল
সেই সমাধানটোকে আমি কি বুলি কৈছোঁ বহুপদটোৰ শূন্য বা জিৰ'জ অফ পলিনমিয়েল বুলি কৈছোঁ ইয়াৰ পাছত আমি আহোঁ ৰিমাইণ্ডাৰ থিয়ৰেম বা ভাগিক উপপাদ্য কি যদি কোনো এটা বহুপদক এটা উৎপাদকৰে হৰণ কৰিলে যদি ভাগ এক বা বাকী থাকি যায় তেনেহ'লে তাক আমি কি বুলি কৈছোঁ ভাগিক উপপাদ্য বুলি কৈছোঁ ধৰা হ'ল আমি ধৰোঁ যদি px এটা বহুপদ তেতিয়াহ'লে তাৰ উৎপাদক যদি x - a হয় এতিয়া x - a ৰে হৰণ কৰিলে যদি তাৰ ভাগ এক বা বাকী থাকি যায় pa তেন্তে সেই pa টো হ'ব উপৰোক্ত বহুপদটোৰ ভাগ এক গতিকে এই উপপাদ্যটোক আমি কি বুলি কৈছোঁ ভাগিক উপপাদ্য বুলি কৈছোঁ এই ক্ষেত্ৰত মাত্ৰা হ'ব লাগিব কিমান 1তকৈ ডাঙৰ বা সমান হ'ব লাগিব তো এবাৰ আহিম আমি ফেক্টৰ থিয়ৰেম বা উৎপাদক উপপাদ্য কি যদি কোনো এটা বহুপদক এটা উৎপাদকেৰে যদি আমি হৰণ কৰোঁ হৰণ কৰিলে যদি সম্পূৰ্ণৰূপে হৰণ যায় আৰু বা ভাগ এক নাথাকে তেতিয়াহ'লে আমি তাক কি বুলি কওঁ বা চলকৰ যি মানৰ বাবে বহুপদটো সম্পূৰ্ণৰূপে হৰণ যায় তেতিয়া আমি তাক কি বুলি কৈছোঁ উৎপাদক উপপাদ্য বুলি কৈছোঁ এইবিলাক মই পিছৰ পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'সমূহত উদাহৰণ সৈতে তোমালোকক দেখুৱাম যদি px বহুপদটো লোৱা হয় তেতিয়াহ'লে তাৰ মাত্ৰা হ'ব লাগিব 1তকৈ ডাঙৰ যদি p = p a ৰ ঠাইত যদি 0 হয় তেতিয়াহ'লে x - a টো হ'ব এটা উৎপাদক মানে x - a ৰে p a হৰণ কৰিব পাৰি আৰু যদি x - a এটা উৎপাদক হয় তেতিয়া p a কি হ'ব লাগিব 0 হ'ব লাগিব এইটো ভাজ ভাৰ্চা ওলোটা যদি x - a টো যদি এটা p a বা বহুপদটোৰ উৎপাদক হয় তেতিয়াহ'লে হৰণ যাব এবাৰ আমি আহোঁ উৎপাদক কি আচলতে কি যদি px এটা বহুপদ হয় যদি সেই px বহুপদটোৰ যদি উৎপাদক qx হয় তেতিয়া qx ৰে px টোক সম্পূৰ্ণৰূপে হৰণ যাব লাগিব তেতিয়া আমি তাক qx টোক কি বুলি ক'ম px ৰ সম্পূৰ্ণ উৎপাদক বুলি ক'ম এবাৰ উৎপাদক বিশ্লেষণ আমি কেনেকৈ উৎপাদক বিশ্লেষণ তোমালোকে পাইছিলা যদি এটা নিৰ্দিষ্ট বহুপদ লোৱা হয় তেতিয়াহ'লে তাৰ বেলেগ বহুপদৰ উৎপাদকৰ পূৰণফল হিচাপে যদি আমি দেখুৱাব পাৰোঁ কিন্তু মনত ৰাখিব লাগিব উৎপাদকবিলাকৰ মাত্ৰা কিন্তু গিভেন বা নিৰ্দিষ্ট বহুপদটোৰ মাত্ৰাতকৈ কম হ'ব লাগিব সেইটো কিন্তু মনত ৰাখিব লাগিব তেতিয়া আমি তাক কি বুলি কৈছোঁ বহুপদৰ উৎপাদক বিশ্লেষণ আমি যেনেকৈ 6 = 2 × 3 দেখাই আহিছোঁ ঠিক না 2 আৰু 3ক 6 ৰ উৎপাদক বুলি কওঁ ঠিক তেনেদৰে যদি px এটা উৎপাদক বহুপদ লোৱা যায় তেতিয়াহ'লে px উৎপাদক বহুপদটোক যদি qx ৰে হৰণ কৰা যায় তেতিয়া আৰু যদি rx যদিও এটা উৎপাদক হয় তেতিয়াহ'লে qx আৰু rx এই দুইটাৰ পূৰণফল হ'লে px হ'ব গতিকে এইবিলাকক আমি কি বুলি কৈছোঁ উৎপাদক বুলি কৈছোঁ এই উৎপাদক বিশ্লেষণ কাৰণে আমাৰ কিছুমান অভেদ বা সূত্ৰ মনত ৰাখিবলগীয়া হয় সেই সূত্ৰসমূহ তোমালোকে জানাই ইতিমধ্যে সকলোতে পাইছা তথাপি মই দি দিছোঁ a + b² = a² + 2ab + b² a - b ² a² - 2ab + b² a² - b² = a - b + b ইত্যাদি এনেকৈ মনত ৰাখিবা তোমালোকে x + a × x + b = x² + a + b × x × a + b এনেকৈ থাকিব a + b + c whole square = a² + b² + c² a twice ab twice bc twice ca এনেকৈ আছে আৰু ঠিক a + b whole cube = a³ + b³ + 3ab whole * a + b তো তেনেদৰে a - b whole cube = a³ - b³ - 3a whole * a - b এইকেইটাক যদি আমি উৎপাদকৰ হিচাপে দেখাব পাৰোঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ হ'ব a³ + b³ = কিমান হ'ব a + b whole * a² - ab + b² এনেকৈ হ'ব আৰু a³ - b³ কি হ'ব a - b whole * a² + ab + b² তোমালোকে পাৰ্থক্যটো মনত ৰাখিবা যদি a³ + b³ হয় তেতিয়াহ'লে ab আগত মাইনাছ চিন হ'ব লাগিব আৰু a - যদি হয় তেতিয়াহ'লে ab আগত প্লাছ চিন হ'ব লাগিব নেক্সট আহোঁ a³ + b³ + c³ - 3ab abc তো ইয়াৰ সূত্ৰটো হৈছে a + b + c whole * a² + b² + c² - ab - bc - ca এইটো এটা ইম্পৰ্টেণ্ট তোমালোকে মনত ৰাখিবা যদি কেতিয়াবা a + b + c = যদি 0 হৈ যায় উপৰোক্ত সূত্ৰটোৰ মতে তেতিয়া কি হ'ব লাগিব a³ + b³ + c³ = 3abc হ'ব বা thrice abc বুলি হ'ব এইখিনি আমি মনত ৰাখিবলগীয়া কথা তোমালোকে এই সূত্ৰবিলাক ইতিমধ্যে পাইছা এই সূত্ৰবিলাকৰ এখন চাৰ্ট বনাই ল'বা চাৰ্ট বনাই টেবুলৰ সন্মুখত ৰাখি ল'বা টেবুলৰ সন্মুখত ৰাখি ল'লে তোমালোকৰ মনত প্ৰত্যেক সময়তে ইয়াৰ ছবিবিলাক ভাহি থাকিব আৰু যেতিয়া তোমালোকে উৎপাদক বিশ্লেষণ কৰিবা বা অংকবিলাক কৰিবা এইবিলাক যেতিয়া ভাহি থাকিব তেতিয়া সেই ভাহি থকা অৱস্থাটোৱে তোমালোকক অংকবোৰ সহজতে কৰি নিয়াত সহায় কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত মই উদাহৰণৰ সৈতে ভিডিঅ'সমূহ আগবঢ়াই আনিম